তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে যদি এতিয়ালৈকে আপোনাৰ ভোটাৰ আইডি বনোৱা নাই বা আপোনালোকে এতিয়ালৈকে আপোনাৰ ভোটাৰ আইডিৰ বাবে এপ্লাই কৰা নাই, যদি আপোনাৰ বয়স হৈ গৈছে 18 বছৰ পাৰ হৈ গৈছে, তো আপোনালোকে যদি এতিয়ালৈকে ভোটাৰ আইডিৰ বাবে এপ্লাই কৰা নাই, আবেদন কৰা নাই, তো কেনেকৈ আপোনালোকে এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই A to Z জনাই দিম। আৰু ইয়াতে নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত এপ্লাই কৰিব লগা হ'লে নতুন ভোটাৰ আইডিৰ বাবে তো কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছ লাগিব, তো আজিৰ এইটো ভিডিঅ'ত মই A to Z জনাই দিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত নিজৰ ভোটাৰ আইডিখন এপ্লাই কৰিব পাৰে, বা ঘৰৰ পৰিয়ালৰ কোনো সদস্যৰ যদি এপ্লাই কৰিব বিচাৰে তো এপ্লাই কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নতুন ভোটাৰ আইডিৰ বাবে এপ্লাই কৰিব লগা হ'লে আপোনাক এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত আহিব লাগিব। আৰু এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাগে আপোনালোকে প্ৰথমতে চাইন আপ হ'ব লাগিব, মানে আপোনাৰ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতহে আপোনালোকে কিন্তু ইয়াতে লগ ইন হ'ব পাৰিব। তো ইয়াতে আপোনালোকে এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত কেনেকৈ আপোনালোকে চাইন আপ হ'ব বা আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। তো সেই ভিডিঅ'টো চালে আপোনালোকে কিন্তু এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে বা কেনেকৈ আপোনালোকে চাইন আপ কৰিব, কমপ্লিট ডিটেইলছ সেই ভিডিঅ'টো জনাই দিয়া হৈছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তাৰ পৰা ক্লিক কৰি আপোনালোকে কিন্তু ভিডিঅ'টো চাইছে আপোনালোকে কিন্তু চাইন আপ হ'ব পাৰিব। তো চাইন আপ হোৱাৰ পিছত আপোনালোকে যেতিয়া আপোনাৰ চাইন আপ কমপ্লিট হ'ব বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব, তো তাৰপিছত আপোনালোকে লগ ইন হ'ব লাগিব। তো চাগতে আপোনাৰ লগ ইন বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে লগ ইন বাটনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত আপোনাৰ পাছৱাৰ্ডটো দিব লাগিব। তো পাছৱাৰ্ডটো দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। তো কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব লাগিব। তো মই এইটো লগ ইন হৈ আপোনালোক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো লগ ইন বাটনত ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক মই ইয়াতে লগ ইন হৈ গৈছোঁ। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনালোকে নতুন ভোটাৰ আইডিৰ বাবে এপ্লাই কৰিব লগা হ'লে চাগে প্ৰথম যিটো আছে চাগে ফৰ্ম 6, এই ফৰ্ম 6খন আপোনালোকে কিন্তু ফিল কৰিব লাগিব। তো চাগে ইয়াতে লিখা হৈছে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ জেনেৰেল ইলেক্টৰ্ছ, আপুনি চাব পাৰিছে। তো চাগে ইয়াতে আপোনাৰ বয়সটো দিয়া হৈছে 18 ইয়াৰ্ছ এবভ হ'ব লাগিব, তো 18 ইয়াৰ্ছ প্লাছ হ'ব লাগিব। যদি আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হৈছে তো আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব নতুন ভোটাৰ আইডিৰ বাবে। তো চাগে ইয়াতে আপোনালোকে ফিল ফৰ্ম 6 যিটো আছে আপোনালোকে তলত দিয়া আছে, তো ফিল ফৰ্ম 6 ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে চাগে আমাৰ ইয়াৰ যিটো ফৰ্ম, সেই ফৰ্মখন আপোনাক খোল খাব। সেই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব লাগিব। তো ইয়াতে মই ফৰ্মখন ফিল কৰাৰ আগত মই কেইটামান কথা আপোনাক কৈ দিওঁ। যদি আপোনাৰ অলৰেডি আপোনাৰ ভোটাৰ আইডি বনাইছে বা আপোনালোকে অলৰেডি ভোটাৰ আইডি আপোনাৰ আছে, তো সেই ভোটাৰ আইডিখন যদি আপোনাৰ কাৰেকশ্যন কৰিব লগা আছে বা আপোনালোকে শ্বিফটিং কৰিব যদি বিচাৰে, এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত কেনেকৈ আপোনালোকে শ্বিফটিং কৰিব বা আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চোৱা নাই তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তো সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে শ্বিফটিং বা আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব এই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত। তো সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি কিন্তু আপোনালোকে কিন্তু নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত শ্বিফটিং বা আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। তো এতিয়া কথা হ'ল চাগে আপোনালোকে এই ফিল ফৰ্ম 6ত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ফিল ফৰ্ম 6ত ক্লিক কৰিব, ক্লিক কৰাৰ আপোনাৰ অলপ সময় ৱেইট কৰিব, চাগে পেজটো লোডিং হৈ আছে। তো চাগে ইয়াতে আহি গৈছে। এতিয়া আপোনালোকে চাওক এই ফৰ্মখন ফিল কৰিব লাগিব। তো প্ৰথমতে আপোনাৰ ষ্টেটটো ইয়াতে ছিলেক্ট কৰিব লাগিব। যেতিয়া আপুনি ছিলেক্ট ষ্টেটত ক্লিক কৰিব, ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ ষ্টেটৰ লিষ্টটো আহি যাব। তো ইয়াৰ পৰা আপোনাক ষ্টেটটো ছিলেক্ট কৰি লৈ ল'ব। তো লোৱাৰ পিছত আপোনাৰ চাগে ছিলেক্ট ডিষ্ট্ৰিক্টটো, আপোনাক ডিষ্ট্ৰিক্টটো আপুনি ইয়াতে দিব লাগিব। তো চাগে ছিলেক্ট ডিষ্ট্ৰিক্টত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ ডিষ্ট্ৰিক্টৰ লিষ্টটো আহি যাব। তো আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখন আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। তো আপুনি ইয়াতে ছিলেক্ট কৰি লৈ ল'ব। তো লোৱাৰ পিছত চাগে আপোনালোকে এছেম্বলিটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো আপুনি কোনটো এছেম্বলিত বসবাস কৰে সেই এছেম্বলিটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ এছেম্বলিবোৰ আহি যাব। তো ইয়াৰ পৰা আপোনালোকে চাই আপোনালোকে কিন্তু এছেম্বলিটো আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব। তো লোৱাৰ পিছত চাগে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। তো চাগে নেক্সট বাটনত ক্লিক কৰি দিব। তো নেক্সট বাটনত ক্লিক নকৰালৈকে কিন্তু আপোনালোকে নেক্সট পেজত যাব নোৱাৰিব। তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব, তেতিয়াহে আপোনালোকে নেক্সট পেজত যাব পাৰিব। যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে আপোনাৰ চাগে পাৰ্চনেল ডিটেইলছটো আপোনালোকে দিব লাগিব। তো প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিব। তো আপোনালোকে শুদ্ধকৈ আপোনালোকে নামবোৰ দিব, কাৰণ যেতিয়া আপোনালোকে ভুলকৈ নাম দিব তেতিয়া আকৌ আপোনাক কাৰেকশ্যন কৰিব লগা হ'ব বা তেতিয়া আপোনালোকে হয়তো বহুত প্ৰব্লেম হ'ব। তো সেইকাৰণে প্ৰথমতে আপোনালোকে ভালকৈ চাই আপোনালোকে ইয়াতে নামসমূহ দি দিব। তো আপোনাৰ ফুল নেম, আপোনাৰ ফাৰ্ষ্ট নেম যিটো আছে, তো ফাৰ্ষ্ট নেমটো আপুনি ইয়াতে দি দিব। ওপৰত আপোনালোকে ইংলিছত দি দিব, অট'মেটিকত কিন্তু আপোনালোকে তলত এছামিছত আহি যাব। যদি আপোনাৰ এছামিছত নাহে তো চাগে কোনাও চাগে এটা বক্স কীবৰ্ডৰ এটা চিন দিয়া আছে, এই কীবৰ্ডত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ এছামিছৰ যিটো কীবৰ্ড, সেই এছামিছৰ কীবৰ্ডটো আহি যাব। তো তাৰ পৰা চাই আপোনালোকে কিন্তু এছামিছত আপোনালোকে টাইপ কৰি ল'ব পাৰিব। তো প্ৰথমতে ইংলিছত দি দিব, তাৰপিছত অট'মেটিক ইয়াতে এছামিছত আহি যাব। তাৰপিছত আপোনাৰ ছাৰ নেম, তো আপোনালোকে লাষ্ট নেমটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি লাষ্ট নেম ইংলিছত দি দিব, তো অট'মেটিক এছামিছত আহি যাব। তাৰপিছত আপোনাৰ চাগে ইয়াতে আপলোড ফটোগ্ৰাফছ, তো আপোনালোকে ফটো এক কপি আপলোড দিব লাগিব। তো চাগে 2 MB ভিতৰত হ'ব লাগিব আৰু ফৰ্মেটটো JPG আৰু JPG
ফৰ্মেটত হ'ব লাগিব তেতিয়াহে আপোনালোকে কিন্তু একচেপ্ট হ'ব যদি আপোনালোকে PDF বা ইয়াৰ বাহিৰে যদি আপোনালোকে বেলেগ ফৰ্মেটত আপোনালোকে বনাই দিয়ে তো আপোনালোকে কিন্তু একচেপ্ট নহ'ব আৰু 2 MB ভিতৰত হ'ব লাগিব তো আপোনালোকে ফটো এটা ভালকৈ ইয়াতে আপোনালোকে আপলোড দি দিব তো আপোনালোকে কাৰেণ্ট ফটো দিব পুৰণি ফটো আপোনালোকে নিদিব কাৰেণ্ট বৰ্তমান যিটো ফটো আপোনালোকে এই বৰ্তমানৰ ফটো আপোনালোকে আপুনি ইয়াতে আপলোড দি দিব তো ফটোটো আপলোড দিয়াৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব ক্লিক কৰাৰ আপোনাৰ চাগে আপোনাৰ ৰিলেটিভৰ নামটো আপোনালোকে চিলেক্ট কৰিব লাগিব ফাদাৰ হাজবেণ্ড ৱাইফ বা আপোনালোকে কি আপোনাৰ ৰিলেটিভ আছে সেই ৰিলেটিভ নামটো আপোনালোকে চিলেক্ট কৰিব লাগিব যদি আপুনি ফাদাৰটো চিলেক্ট কৰে তো ফাদাৰৰ নেমটো দিব লাগিব যদি আপোনাৰ হাজবেণ্ডৰ নাম যদি চিলেক্ট কৰে তো আপোনাৰ হাজবেণ্ডৰ নাম দিব লাগিব যদি আপোনাৰ বিবাহ হৈ গৈছে যিসকল ছোৱালীৰ বিবাহ হৈ গৈছে তো সেইসকল হাজবেণ্ডটো চিলেক্ট কৰিব আৰু যিসকলৰ বিয়া হোৱা নাই ছোৱালীসকল তো সেইসকল ফাদাৰ চিলেক্ট কৰি লৈ ল'ব তো আপোনালোকে চাগে যিটো চিলেক্ট কৰিব সেইটো আপুনি ইয়াতে দিব লাগিব নাম তো চাগে আপোনাৰ নামটো ইয়াতে দি দিব ইংলিছত দি দিব এছামিছত তলত অট'মেটিক আহি যাব তাৰপিছত আপোনাৰ চাগে লাষ্ট নেমটো আপোনাক দিব লাগিব তো লাষ্ট নেমটো আপুনি ইয়াতে দি দিব তাৰপিছত আপোনাৰ চাইতে দিয়াৰ পিছত আপোনাৰ নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ লগে চাইতে আপোনাৰ মোবাইল নম্বৰ আপোনাক দিব লাগিব যদি আপোনালোকে মোবাইল নম্বৰ দিব বিচাৰে তো আপোনালোকে মোবাইল নম্বৰ দিব তো আপোনালোকে মোবাইল নম্বৰটো দিব কাৰণ যেতিয়া আপোনালোকে ডাউনলোড কৰিব তো ডাউনলোড কৰাৰ সময়ত কিন্তু আপোনালোকে মোবাইল নম্বৰটো প্ৰয়োজন হ'ব কাৰণ সেই মোবাইল নম্বৰ যেতিয়া আপোনালোকে ডাউনলোড কৰাৰ সময়ত কিন্তু এটা OTP দিব লাগিব যদি আপোনাৰ ভোটাৰ আইডিৰ লগত যদি আপোনাৰ মোবাইল নম্বৰ লিংক নাথাকে তো আপোনালোকে কিন্তু ডাউনলোড কৰি ল'ব নোৱাৰিব তো সেইকাৰণে কৈছোঁ আপোনালোকে মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দি দিব তো মোবাইল নম্বৰটো দিয়াৰ পিছত চাগে আপোনালোকে ভেৰিফাই কৰি ল'ব যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰিব তো চেণ্ড OTPত ক্লিক কৰাৰ পিছত মোবাইলত এটা OTP আহিব সেই OTPটো আপুনি এইটো বক্সত দি দিব দিয়াৰ পিছত আপোনালোকে ভেৰিফাই বাটনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ইমেইল আইডি যদি দিব বিচাৰে তো আপুনি ইমেইল আইডি দিব পাৰিব আৰু যদি নিদিয়াতে একো প্ৰব্লেম নাই তাৰপিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ চাগে আধাৰ কাৰ্ড যদি আপোনাৰ আছে তো মানে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তো চাগে I am not able for furnish my আধাৰ নম্বৰ তো আপুনি এইটো চিলেক্ট কৰিব লাগিব তো যদি আপোনাৰ আধাৰ কাৰ্ডটো আছে তো আপোনাৰ আধাৰ কাৰ্ডটো চিলেক্ট কৰি আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব তো দিয়াৰ পিছত আপোনাৰ চাগে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ চাগে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব আপুনি মেল হয় নে ফিমেল হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব তো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব তো চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত চাগে আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিব লাগিব তো আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে দি দিব দিয়াৰ পিছত আপোনাক দিব লাগিব ডকুমেণ্টছ আপলোড তো আপোনালোকে ডকুমেণ্টছ আপলোড কি দিব সেইটো মই আপোনাক দেখাই দি আছোঁ চাওক তো প্ৰথমতে আপোনাৰ চাইতে ডকুমেণ্টছ ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ আপুনি এতিয়া চিলেক্ট কৰিব লাগিব তো আপুনি এতিয়া চিলেক্ট কৰি লৈ ল'ব তো লোৱাৰ পিছত চিলেক্ট ডকুমেণ্টছত আপুনি ক্লিক কৰিব লাগিব তো চিলেক্ট ডকুমেণ্টছত যেতিয়া আপুনি ক্লিক কৰিব তো ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব তো চাগে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ তো আপোনাৰ কি ডকুমেণ্টছ আছে সেইটো আপোনালোকে চাই আপোনালোকে এতিয়া চিলেক্ট কৰিব লাগিব তো আপোনালোকে এতিয়া পান কাৰ্ডটো দিব পাৰিব তো পান কাৰ্ডটো এতিয়া চিলেক্ট কৰিব তো কৰাৰ পিছত চাগে আপোনালোকে যিটো আপোনালোকে চিলেক্ট কৰিব সেইটো কিন্তু আপোনালোকে এতিয়া আপলোড দিব লাগিব তো চাগে 2 MB ভিতৰত হ'ব লাগিব JPG PNG তাৰপিছত PDF ফাইল ফৰ্মেট হ'ব লাগিব তাৰপৰা 2 MB ভিতৰত আপোনালোকে এতিয়া আপলোড দিব লাগিব তো আপোনালোকে ডকুমেণ্টছটো আপোনালোকে এতিয়া আপলোড দি দিব দিয়াৰ পিছত আপোনালোকে চাগে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো নেক্সট বাটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব এতিয়া আপোনাক দিব লাগিব প্ৰেজেণ্ট এড্ৰেছ তো আপোনালোকে ফুল এড্ৰেছটো আপোনালোকে ইয়াতে দিব লাগিব তো চাগে আপোনাৰ হাউচ বিল্ডিং এপাৰ্টমেণ্ট নম্বৰ তো এই তিনিটাৰ ভিতৰত আপোনালোকে এটা দি দিব যদি আপোনালোকে গাঁৱত বসবাস কৰে তো আপোনাৰ ঘৰ নম্বৰটো আপোনালোকে ইয়াতে দি দিব যদি আপোনালোকে টাউনত বা চহৰত আপোনালোকে বসবাস কৰে তো আপোনালোকে বিল্ডিং নম্বৰ বা আপোনালোকে এপাৰ্টমেণ্ট নম্বৰটো আপোনালোকে ইয়াতে দিব পাৰিব তো আপোনালোকে ইয়াতে দি দিব তো ওপৰত আপোনালোকে ইংলিছত দি দিব তো তলত অট'মেটিক এছামিছত আহি যাব তাৰপিছত আপোনাক দিব লাগিব ষ্ট্ৰীট এৰিয়া লোকেলিটি তো আপোনালোকে এইকেইটাৰ ভিতৰত আপোনালোকে এটা দি দিব তো আপোনালোকে কোনটো দিয়ে আপোনালোকে এতিয়া ইংলিছত ওপৰত দি দিব তলত আপোনাৰ এছামিছত আহি যাব তাৰপিছত আপোনালোকে চাগে ভিলেজ টাউন যদি আপুনি গাঁৱত বসবাস কৰে তো আপোনাৰ গাঁৱৰ নাম দিব আৰু যদি টাউনত বসবাস কৰে তো আপুনি টাউনৰ নামটো আপুনি ইয়াতে দি দিব তো ইংলিছত দি দিব তলত অট'মেটিক আপোনালোকে এছামিছত আহি যাব আৰু যদি আপোনাৰ ভুল হৈ আহে তো চাগে আপোনাৰ কীবৰ্ডৰ এটা চিন দিয়া আছে তাতে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে চাগে আপোনাৰ এছামিছৰ যিটো কীবৰ্ড এই কীবৰ্ডটো আহি যাব তো ইয়াৰ পৰা আপোনালোকে চাই আপোনালোকে এইটো এছামিছত টাইপ কৰি ল'ব পাৰিব তো তাৰপিছত চাগে আপোনালোকে পোষ্ট অফিচ তো আপোনালোকে এৰিয়া যিটো আপোনালোকে পোষ্ট অফিচ আপুনি কোনটো পোষ্ট অফিচত বসবাস কৰে সেই পোষ্ট অফিচটোৰ নামটো আপোনালোকে দিব লাগিব তো আপোনালোকে ওপৰত ইংলিছত দি দিব তলত অট'মেটিক আপোনালোকে এছামিছত আহি যাব তাৰপিছত আপোনালোকে এৰিয়া যিটো পিনক'ড পোষ্ট অফিচৰ যিটো পিনক'ড সেই পিনক'ডটো আপোনালোকে দিব লাগিব তো পিনক'ডটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনাৰ চাগে তহচিল তালুকা বা মণ্ডল এই তিনিটাৰ ভিতৰত আপোনালোকে এটা আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনাৰ চাগে ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব তো লোৱাৰ পিছত এতিয়া ষ্টেটটো অট'মেটিক ইয়াতে চিলেক্ট কৰি থাকিব আপোনালোকে ইয়াতে একো কৰিব নালাগে তাৰপিছত আপোনাৰ চাগে ডকুমেণ্টছ ফৰ প্ৰুফ অফ ৰেচিডেণ্ট তো এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফ এটা আপোনাক দিব লাগিব তো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব তো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব লোৱাৰ পিছত ইয়াতে চিলেক্ট ডকুমেণ্টছত আপোনালোকে ক্লিক কৰিব লাগিব তো আপুনি চিলেক্ট ডকুমেণ্টছত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত চাগে আপোনালোকে আহি গৈছে এতিয়া আপোনালোকে চাওক আধাৰ কাৰ্ড ইয়াতে চিলেক্ট কৰিব পাৰে ইণ্ডিয়ান পাছপৰ্ট চিলেক্ট কৰিব পাৰিব কাৰেণ্ট পাছবুক আপোনালোকে চিলেক্ট কৰিব পাৰিব তো আপোনালোকে কি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো চাগে ইয়াতে লিষ্টটো দিয়া হৈছে তো সেই হিচাপে আপোনালোকে চিলেক্ট কৰিব তো চিলেক্ট কৰাৰ পিছত চাগে আপোনালোকে ইয়াতে আপলোড দিব লাগিব তো চাগে আপোনাৰ ফৰ্মেটটো দিয়া হৈছে চাইজবোৰো দিয়া হৈছে 2 MB ভিতৰত হ'ব লাগিব আৰু ফৰ্মেটটো আপোনালোকে JPG PNG PDF ফৰ্মেট হ'লে আপোনালোকে ইয়াতে একচেপ্ট হৈ যাব যদি ইয়াৰ বাহিৰে যদি আপোনালোকে ফৰ্মেটটো দিয়ে বা আপোনালোকে তেতিয়া কিন্তু আপোনালোকে একচেপ্ট নহ'ব তো এই তিনিটাৰ ভিতৰত আপোনালোকে বনাই আপোনালোকে আপলোড দিব লাগিব তো আপোনালোকে আপলোড দি দিব দিয়াৰ পিছত আপোনালোকে চাওক নেক্সট বাটনত ক্লিক কৰি দিব
তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাক এতিয়া দিব লাগিব আপোনাৰ চাগে আপোনাক যদি এইটো নিদিয়ে একো প্ৰব্লেম নাই চাগে অপচনেল হয় যদি আপোনাক দিব বিচাৰে দিব আৰু যদি নিদিয়ে একো প্ৰব্লেম নাই তো তাৰপিছত আপোনাৰ চাগে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চাগে আপোনাৰ নেক্সট বাটনত ক্লিক কৰি দিব তো আপোনাক নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাক দিব লাগিব ফেমিলি মেম্বাৰ তো চাগে আপোনাক যদি দিব বিচাৰে তো আপোনাক দিব পাৰিব আৰু যদি নিদিয়ে একো প্ৰব্লেম নাই তো আপোনাক যদি দিব বিচাৰে আপোনাক দি দিব তাৰপিছত আপোনাৰ চাগে নেক্সট বাটনত ক্লিক কৰি দিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ চাগে দিব লাগিব ভিলেজ টাউন তো আপোনাক ইয়াতে ভিলেজ টাউন আপুনি গাঁৱত দিব পাৰে গাঁৱৰ নামটো দিব আৰু যদি টাউনত বসবাস কৰে তো আপোনাক টাউনৰ নামটো আপুনি ইয়াতে দি দিব তাৰপিছত আপোনাক ষ্টেটটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত ইয়াতে আপোনাক যেতিয়া ইয়াতে MMYY যিটো আছে তো আপুনি যেতিয়া ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত চাগে আপোনাক অটোমেটিক ডেটটো আহি যাব বৰ্তমান আজি আপোনালোকে যদি এপ্লাই কৰি আছে তো আজিৰ ডেটটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব যদি আপোনালোকে যেতিয়া আপোনালোকে এপ্লাই কৰিব বা যেতিয়া আপোনালোকে আবেদন কৰিব অনলাইন এপ্লাই কৰিব তো তেতিয়া সেই ডেটটো আপোনালোকে ইয়াতে দিব লাগিব তো চাগে আপোনালোকে ডেটটো ইয়াতে দি দিব তো দিয়াৰ পিছত আপোনালোকে তেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে প্লেচটো দিব লাগিব তো আপুনি কোনটো জাগাৰ পৰা আপোনালোকে এই ভোটাৰ আইডিৰ বাবে এপ্লাই কৰি আছে সেই জাগাৰ নামটো আপুনি ইয়াতে দি দিব তো প্লেচটো দিয়াৰ পিছত চাগে অটোমেটিক ডেটটো আহি যাব তো আপুনি ইয়াতে একো কৰিব নালাগে তাৰপিছত আপোনাক চাগে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো আপুনি যেতিয়া নেক্সট বাটনত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপোনাক দিব লাগিব কেপচাটো আপুনি এইটো বক্সত ফিল কৰিব লাগিব তো কেপচাটো ফিল কৰাৰ পিছত চাগে প্ৰিভিউ এণ্ড সাবমিট বাটনত ক্লিক কৰিব লাগিব প্ৰিভিউ এণ্ড সাবমিট বাটনত ক্লিক কৰি দিয়াৰ কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো চাগে এতিয়া আপোনাক ইয়াতে সকলো ডিটেইলছ আপুনি চাব পাৰিব ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি চাব দিছে যদি আপোনালোকৰ ভুল হৈ আছে তো আপোনালোকে এডিট কৰি ল'ব পাৰিব আৰু যদি সকলো অ'কে হৈ আছে তো আপোনালোকে চাগে সাবমিট বাটনত ক্লিক কৰিব লাগিব তো প্ৰথমতে আপোনালোকে চাই ল'ব তো চোৱাৰ পিছত আপোনাৰ যদি সকলো অ'কে হৈ আছে তো সাবমিট বাটনত ক্লিক কৰিব আৰু যদি আপোনাৰ ভুল হৈ আছে তো আপোনালোকে কেপ এডিটিঙত ক্লিক কৰিব লাগিব তো কেপ এডিটিঙত ক্লিক কৰি কিন্তু আপোনালোকে এডিট কৰি ল'ব পাৰিব তো এতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰি দিব তো সাবমিট বাটনত ক্লিক কৰি দিয়ালে কিন্তু আপোনাৰ এখন সাবমিট হৈ যাব তো সাবমিট হোৱাৰ পিছত আপোনালোকে কিন্তু এখন একনলেজমেণ্ট ৰিচিপ্ট এখন দিয়া হ'ব সেই একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব আৰু এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ভালকৈ ৰাখি থৈ দিব কাৰণ সেইটো আপোনালোকে পিছত আপোনালোকে ট্ৰেকিং কৰি চাব পাৰিব যে আপোনাৰ ভোটাৰ আইডিৰ বাবে যে এপ্লাই কৰিছে সেইখন আপোনাৰ একচেপ্ট হ'ল নে আপোনাৰ ৰিজেক্ট হ'ল সেইখন কিন্তু আপোনালোকে পিছত চাব পাৰিব তো কেনেকৈ চাব সেইটো মই আপোনাক দেখাই দিম আৰু তো যেতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব আপোনাৰ এইখন সাবমিট হৈ যাব তো এনেকৈ কিন্তু আপোনালোকে নতুন ভোটাৰ আইডিৰ বাবে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো মই সাবমিট বাটনত ক্লিক কৰিব নোৱাৰোঁ কাৰণ মই যিটো ডিটেইলছ ফিল কৰিছোঁ এইটো শুদ্ধ নহয় তো সেইকাৰণে মই এইটো সাবমিট বাটনত ক্লিক কৰিব নোৱাৰোঁ তো আপোনালোকে ইয়াতে একো নাই আপোনালোকে মই যেনেকুৱাকৈ আপোনাক দেখাই দিয়া হ'ল ঠিক তেনেকুৱাকৈ আপোনালোকে ফৰ্মখন ফিল কৰিব তো ফিল কৰি আপোনালোকে চাগে সকলো যদি অ'কে হৈ আছে তো আপোনালোকে ইয়াতে সাবমিট বাটনত ক্লিক কৰি দিব তো চাওক আপোনালোকে এতিয়া যেতিয়া আপুনি সাবমিট বাটনত ক্লিক কৰিব ক্লিক কৰি যেতিয়া আপুনি ৰেফাৰেঞ্চ নম্বৰটো পাব তো পোৱাৰ পিছত আপোনালোকে ট্ৰেকিং কৰি কেনেকৈ চাব সেইটো মই আপোনাক দেখাই দি আছোঁ তো ট্ৰেকিং কৰি চাব লগা হ'লে চাগে আপোনাৰ চাইডে 2 নম্বৰ চাইডে দিয়া আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আপুনি ইয়াতে ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত চাগে আপোনালোকে যেতিয়া আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব ক্লিক কৰাৰ যেতিয়া আপোনাৰ ৰেফাৰেঞ্চ নম্বৰটো পাব সেই ৰেফাৰেঞ্চ নম্বৰটো আপুনি চাগে ইয়াতে দিব লাগিব চাগে ৰেফাৰেঞ্চ নম্বৰ আপুনি ৰেফাৰেঞ্চ নম্বৰটো ইয়াতে দি দিব দিয়ে আপুনি ষ্টেটটো চিলেক্ট কৰিব তো ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপুনি সাবমিট বাটনত ক্লিক কৰি দিব তো যেতিয়া আপুনি সাবমিট বাটনত ক্লিক কৰিব তলত আপোনাৰ সকলো ডিটেইলছ আপোনালোকে আহি যাব আপোনাৰ একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল সেইখন আপোনালোকে ইয়াতে চাব পাৰিব তো এনেকৈ আপোনালোকে ট্ৰেকিং কৰি চাব আৰু এনেকৈ আপোনালোকে নতুন ভোটাৰ ছাৰ্ভিচত আপোনালোকে ভোটাৰ আইডিৰ বাবে এপ্লাই কৰিব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ভোটাৰ ছাৰ্ভিচ পৰ্টেলত নিজৰ ভোটাৰ আইডিটো এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ।